ৰ'বক এয়া আঘোণ হয়, আঘোণৰ 29 দিনীয়া হয়। গতিকে এই আঘোণৰ 29 তাৰিখে আমাৰ ভোগালী বিহু মেজিৰ কাৰণে কৰি কটা হয়। সেইসকল আমি এতিয়া গৈ আছোঁ মেজি কাটিবলৈ। তো বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া গৈ আছোঁ আমাৰ উৎপত দেউৰী আৰু মই সেইফালে চাওক। তো আমি এতিয়া গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এই আমাৰ সৰ্বান্ত বন্ধুসকল সেইদিনাখন আপোনালোকে দেখিলেই আমাৰ মেজি যাত্ৰা কৰাটো। তো বন্ধুসকল আজি আমি গৈ আছোঁ আমাৰ জিন্দেদুৰী আৰু মই। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আমি এতিয়া গৈ আছোঁ। চাওক আমাৰ মেজি পাৰ্টিকেইটা ইয়াত মাৰ্বল খেলি আছে। তো বন্ধুসকল আমি চবেই এতিয়া যাবলৈ ওলাইছোঁ আমাৰ মেজিৰ কাৰণে। আজি বোলে কাঠ নাকাটে, সেইকাৰণে বাঁহ কাটিব বোলে আজি। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া চাওক মাৰ্বল খেলি আছে। এই মাৰ্বল খেলাটো আপোনালোকক অকণমান চিনেমেটিকত দেখুৱাই দিছোঁ। এয়া আমাৰ সৰ্বান্ত দেউৰীয়ে কাটি আছে বাঁহ। আমি কাটি আছোঁ বাঁহ এতিয়া। তো চাই থাকক। তো বন্ধুসকল আৰু বেলেগ দিনাখন আমি এতিয়া গৈ আছোঁ এয়া কাঠ কাটিবলৈ। আজি সৰ্বান্তই মোক ল'বলৈ আহিছিলে। তো আমি দুজন এতিয়া গৈ আছোঁ আৰু যাব বোলে জিন্দেদুৰী। আমি চবেই তিনিজনে মিলি পিনি এতিয়া এয়া চাওক আমাৰ জিন্দেদুৰী কাটি আছে গছ। এয়া সৰ্বান্ত খুটা লৈ আছে, মই ভিডিঅ' কৰি আছোঁ আৰু। আমি যোৱা বছৰ সেইটো ছাইডৰ কাটিছিলোঁ আৰু এতিয়া আমি এইজোপা কাটিছোঁ। আপোনালোকে চাইছেই চাগে সেইজোপা কটাটো। আমাৰ গছ কাটি এডোখৰ গ'লে আৰু এডোখৰ আছে, এই বাকীকেইটা কাটিছোঁ আৰু। আমি তিনিজনে মিলি পিনি কাটি আছোঁ। এতিয়া জিন্দেদুৰী কাটি আছে। তো আৰু এজন আহি আছে আমাৰ অৰ্থ দেউৰী, সেইজনকো ৰখিব লাগিব। এতিয়া আমি এতিয়া চব কাটি আছোঁ আৰু এতিয়া। আমি এতিয়া গৰু গাড়ী আনি পিনি এতিয়া এই কাঠকেইটা লৈ যাবলৈ লৈছোঁ। আমাৰ চাৰিজন আহিছে এতিয়া। তো আমি এই কাঠটো লৈ পিনি আপোনালোকক কৰি পেলাটো দেখুৱাম। তাৰপিছত আৰু নেক্সট আৰু এটা ট্ৰিপ ভিডিঅ' হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই দিব।
বজা কৰিম আৰু তাৰপিছত আপোনালোকক পিছৰকেইটা দেখুৱাম আৰু হেল্ল' ফ্ৰেণ্ডছ, তো বন্ধুসকল আজি আমি আমাৰ মেজিৰ খৰিকেইটা ফালিবলৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদিহে মোৰ চেনেলটো পোনপ্ৰথমে চাই আছে তাৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মই অকলে আছোঁ ইয়াত, এজনো অহা নাই ইয়াত। তো আহি আছে বোলে লগৰকেইটা। তো এইকেইটা হয়, আমি সেইদিনাখন আনিছিলোঁ 2টা আৰু কালি এটা কাটিলোঁ এইজোপা। এইটো হৈছে মচ কাঠ আৰু এইটো হৈছে কেঁচুৰ কাঠ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। এতিয়া আমাৰ আৰু এজন আহিলে, এয়া আমাৰ সৰ্বান্ত আহিলে আৰু বাকীকেইটা আহিবলৈ আছে আৰু বাকীকেইটা মানে আমাৰ কেইজন মানে স্কুল গৈছে আৰু এজন আহিবলৈ আছে। সেইটো হৈছে জিন্তু দেউৰী। তো আহি আছে বোলে। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই দিব। আমি দুজনে এতিয়া ইয়াত আছোঁ খৰি পাৰিবলৈ কাৰণে। তো ভিডিঅ'টো আপোনালোকে দেউৰী আহিলে, এতিয়া আমি তিনিজনে এতিয়া পালিব লাগিব এইটোকে। এতিয়া আমাৰ বিষ্ণু দেউৰীয়ে কাটি আছে, ফালি আছে এতিয়া গছটো কাঠটো। তাৰপিছত আৰু কেইটামান পালিলেই হয় আৰু কেইটামান আছে পালিবলৈ কাৰণে। তো আৰু এজন আহি আছে বোলে অট' দেউৰী, সেইজনো ৰখি আছোঁ। তাৰপিছত এইকেইটা পালিম আৰু আপোনালোকক দেখুৱাম, চাই থাকিব। মচত থকাটো কিনো যেন এই চব কাটি আছে পুৱা আৰু এইফালে সৰ্বান্ত দেউৰী বহি আছে পুৱা। আমাৰ চবকেইটা কাটি পিনে শেষ হ'ল আৰু এই চব বনাই পিনি জিন্তু দেউৰীয়ে ক'ত উঠিছে চাওকচোন। তাৰপিছত আমি এই ডাঙৰটো চাগে কিবা কিবি কৰি পিনি কাটিব লাগিব চাগে। আমাৰ ইয়াত দাদাৰ পৰা কৰ্টিয়াল দাদাৰ পৰা কটটো লৈ পিনে এতিয়া কাটি আছোঁ। মোৰ দেউৰীয়ে বহি আছে আৰু মই বহি আছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু পিছত ভিডিঅ' আহি আছে, তো ভিডিঅ'টো চাব আপোনালোকে।